गरेश्वर हालामनि भारत भूटान सीमायारि ओनसोलनि उपरकुटियाव श्री श्री शिव मन्दिराव शिव महापुराण यज्ञ होनायनि लाहार फाहार। फैगौ 16 मार्चनिफ्राय 26 मार्चसिम 11 साननि हाबाफारिजों उपरकुटि शिवधामाव जागोन शिव महापुराण यज्ञ हाबाफारि। शिव महापुराण आरो मन्दिर गायसननाय गोथार हाबाफारियाव हरिद्वारनि पुरहितजों लोगोसे हादरसानि गोबां पुरहितफोरा बाहागो लागोन होनना मिथिनो हादों। मख'नो गोनां बाथ्रादि बे हाबाफारियावनो हरिद्वारनि आचार्य सुमन कृष्णजी आरो महाराज जी मोना नुजाथिगोन। गुजरातनिफ्राय लाबोनाय मुसुखाखौ फज'नानै गोदानै बेखेवनो गोनां उपरकुटिनि श्री श्री शिव मन्दिरखौ बिटिसि खुंथाय आरो रायजो राजाफोरनि अनसुंथाइजों जोबोर साबना हामनायै साजायदों। गरेश्वरनिफ्राय काश्यप चौधुरीनि रिपर्ट, समनि रादाब। सम्माननीय, मोर नाम श्री दुर्गा शर्मा है। मैं यही उपरकुटि शिवधाम परिचालना मंदिर पुजारी है। আজি मैं 12 बছर मान यही मंदिर मैं पूजा परिचालना करा आज करी आसो। धन्यवादेरे मैं यही मंदिर तो डांगर करबले मोर चकुरे देखा पाइছো, ভাল লাগিছে, मोको ভাল লাগিছে और राइजको ভাল লাগি আছে। এনেকুৱা मंदिर हब बोली मैं आशा কৰা নাছিলো, কিন্তু अवशेषत এই ডাঙৰ মন্দিৰটো দেখা পাই ফালে সবৰে আনন্দিত হলো, সুখী হলো। মনটো ভাল লগাৰ কাৰণে মোৰ আশীৰ্বাদত এই মন্দিৰখন আজি ইমান ডাঙৰ হ'ল। গতিকে মই এই মন্দিৰৰ পূজাৰী, মোৰ নামটো হয় দুৰ্গা প্ৰসাদ শৰ্মা। গতিকে এইখিনি কৈ মই বেছিকৈ নকওঁ। বহুত দুখেৰে ভাগেৰে মই এই মন্দিৰটো নিৰ্মাণ হ'ল। बहुत बছৰ मैं मंदिर बहुत कष्टरे काम करी आছিলোঁ। छाता लै फाले हलेও मैं এই मंदिर काम কৰিছিলোঁ। এটা আহত গাছৰ তলত এতিয়া মন্দিৰ, এইখন মন্দিৰ আছে। এই মন্দিৰৰ গাছৰ তলত মই বহিছিলোঁ। এনেকৈ হ'ব বুলি মই এই মন্দিৰটো হ'ব বুলি মই আশা কৰাটো বহুত ডাঙৰ কথা। গতিকে মই বিশেষকৈ নকওঁ, এইখিনি কৈ মোৰ মন্তব্যটো মই সামৰণি मारिलो। धन्यवाद। नमस्कार, आमी भक्तप्राण राइज आमी महिला सकले बहुत आनंदित होइसु जे आमार इमान पुरानी शिव माने शिव मंदिर तो इमान दिने हेरि হৈ আছিল, মানে সৰুকে হৈ আছিল, এতিয়া ডাঙৰকে ইমান ধুনীয়াকে হৈছে। এইটো পাই আমি ডাঙৰ মন্দিৰ পাই বহুত আনন্দিত, বহুত ফূৰ্তি লাগিছে। আপোনাৰ চেনেল জৰিয়তে আমি ক'ব পাইছোঁ যে আমাৰ সমিতি, আমাৰ মন্দিৰ সমিতি সানৰাইজ ক্লাবক অতি ধন্যবাদ দিছোঁ। অতি ধন্যবাদ দি আমি তেওঁলোক মানে বহুত মনৰ অন্তৰৰ পৰা বহুত ধন্যবাদ দিছোঁ। আমি ইমান ডাঙৰ এটা মন্দিৰ পাইছোঁ আৰু আমাৰ 16 তাৰিখৰ পৰা পুৰাণ যে শিৱ মহাপুৰাণ আৰম্ভ হৈ গৈ আছে, এই পুৰাণ যে আমি অতি আনন্দেৰে উপভোগ কৰিম। আমাৰ এইটোৱে আমাৰ সকলো মহিলাৰ ফালৰ পৰা আমি ইমানে মানে বহুত ফূৰ্তি, বহুত মনৰ পৰা বহুত আনন্দ হৈ আছোঁ। আমি এই পুৰাণ শিৱ মহাপুৰাণ উপভোগ কৰিব পাৰিম, আমি তাতে নাম কীৰ্তন গাব পাৰিম বুলি আমাৰ এই গাঁও অঞ্চলত, আমাৰ গাঁৱত ইমান ডাঙৰ মন্দিৰ হৈছে, আমি বহুত আনন্দিত। ধন্যবাদ। এইখিনিকৈ মোৰ বক্তব্য। প্ৰথমতে সকলোকে নমস্কাৰ। আমি এইবাৰ বহু পুৰণা মন্দিৰ এটা ইয়াতে মানে সময় কালখতিতে বিধ্বংসী হৈছিল। এই মন্দিৰটো নিৰ্মাণ 2019 চনৰ পৰা ইয়াতে বহুত ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ ইয়াৰে সমাজ বা শিৱধাম পৰিচালনা সমিতিৰ চাইন ক্লাবৰ সৌজন্যত মন্দিৰ এটা নিৰ্মাণ কৰিবলৈ আমি ল'লোঁ। ইয়াতে বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমি কিছু অনুদান পাই এই মন্দিৰটো নিৰ্মাণ কৰিছোঁ। মন্দিৰটো দুমহলীয়া। গতিকে অহা 16 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত শিৱ মহাপুৰাণ হ'বলৈ গৈ আছে। আজি এই মিডিয়াৰ জৰিয়তে মই সমগ্ৰ ভক্তপ্ৰাণ ৰাইজক ইয়াতে আমি এই পুৰাণৰ পৰিচালনা সমিতিৰ লগতে আমি সকলোৱে সহযোগ কৰি এই শিৱ পুৰাণ আনন্দ মনেৰে যাতে এই 11 দিনীয়া কাৰ্যসূচী সমাপন কৰিব পাৰোঁ। আৰু মিডিয়াৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ভাৰত ভূটান সীমান্ত অৰ্থাৎ উপৰকুটি এই মন্দিৰত সকলো ভক্তপ্ৰাণ ৰাইজক আহি ইয়াতে দৰ্শন হ'বলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিলোঁ।
প্ৰথমতে নিউজ লাইভক নমস্কাৰ জনালোঁ। এতিয়া ভোলাঝাৰ উপৰকুটি ভাৰত ভূটান সীমান্তৰ আমাৰ মন্দিৰ নিৰ্মাণ হৈ গ'ল আৰু ছানৰাইজ ক্লাব আৰু মন্দিৰ নিৰ্মাণ কমিটিৰ দ্বাৰা আমি ৰখি আজিলৈকে নিৰ্মাণ হোৱা নাছিলে, এতিয়া নিৰ্মাণ হৈ গ'ল। এতিয়া জাকত জিলিকা হৈ গ'ল মন্দিৰ, পুৰাণ চলিব। ধৰ্মপ্ৰাণ ৰাইজ ইয়াত আহি উপস্থিত হ'ব লাগে আৰু ধৰ্মপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈ ইয়াত আমাৰ মহাপণ্ডিতবিলাকেও আহিব আৰু ইয়াত প্ৰবচন সকলোৱে শুনিব লাগিব। 16 তাৰিখৰ পৰা 26 তাৰিখলৈ আমাৰ পুৰাণ চলি থাকিব। সকলোৱে আহি ইয়াত উপভোগ ভজন কীৰ্তন উপভোগ কৰিবলৈ সকলোকে নিমন্ত্ৰণ কৰা হ'ল। এই শিৱ মন্দিৰ ধাম পৰিচালনা সমিতি লগতে আমাৰ বাপন ভাইটিক অশেষ ধন্যবাদ জনাওঁ। আৰু এই হৈ যোৱা অহা 15 মাৰ্চ শিৱধাম প্ৰাণ প্ৰতিষ্ঠা হৈ গৈ আছে, তাতে আমি নথৈ আনন্দিত আৰু উলাহ মালেৰে আমি উপভোগ কৰিম। আৰু লগতে 16 মাৰ্চৰ পৰা অহা 26 মাৰ্চলৈকে আমাৰ ইয়াতে শিৱ মহাপুৰাণ আৰম্ভ হ'ব। তাতে আমি অতি উলাহ আৰু আনন্দিতেৰে আমি উদযাপন কৰিম আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিব আৰু লগতে আমিও তাতে সন্মিলন হৈ অতি আনন্দ আৰু উলাহ মালেৰে আমি উপভোগ কৰিম বুলি মই এইখিনি কথা কৈ